সো বন্ধুসকল আজিৰ ভিডিঅ'ত মই আছোঁ দিল্লীৰ চান্দনী চক মাৰ্কেট। চান্দনী চকৰ নাম নিশ্চয় শুনিছে আপোনালোকে। তো চান্দনী চক মাৰ্কেটটো আজি এক্সপ্ল'ৰ কৰিম, অলপ দেখুৱাম আপোনালোকক দিল্লীৰ চান্দনী চক মাৰ্কেট কেনেকুৱা আছে, কি বস্তু পাব, গোটেইখিনি চাব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰিব। সব লোক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল ফাইনেলি মই চান্দনী চক মাৰ্কেটত এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰাৰ সময়ত লেফ্ট ছাইডত আপোনালোকে গুৰুদ্বাৰা এটা পাব, বিশাল ডাঙৰ, আপোনালোকে চাইছে এফালে। সো ভিডিঅ'টোত বেছিকেলি দেখুৱাবলৈ একো নাই, অকল মাৰ্কেটটোহে আছে। মাৰ্কেটটো আপোনালোকক কৈ দিওঁ, চান্দনী চক মাৰ্কেটটো ইলেক্ট্ৰনিক আইটেমৰ কাৰণে বৰ ভাল বুলি কয়, ইয়াত বস্তুখিনি সস্তা পায়। সো চান্দনী চক মাৰ্কেটটো কমপ্লিট এক্সপ্ল'ৰ কৰিম, মিউজিকৰ যোগেদি চাব পাব ভিডিঅ'টো, কাৰণ ইয়াত ক'বলৈ একোৱেই নাই, কাৰণ গোটেই মাৰ্কেট হয়, কোনটো বস্তু ক'ত পোৱা যায় সেই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। সো বন্ধুসকল ঘূৰি ঘূৰি ভাগৰি পৰিলোঁ, গৰম লাগিলে। সো ইয়াৰ পৰা কুলফি খাম। এইটো চাওক আপোনালোকে 10 টকাৰ কুলফি হয়, ইমান সস্তা আৰু বৰ টেষ্টি, একদম মানে অৰিজিনেল কুলফি। সো ইয়াৰ পৰা খাই মেলি আকৌ আগলৈ ওলাই আপোনালোকক এক্সপ্ল'ৰ কৰিম। সো বন্ধুসকল ফাইনেলি ঘূৰি ফুৰোঁতে মোক ভোক লাগিলে আৰু চান্দনী চকত খাবলৈ বৰ বেছি মই ষ্ট'ৰ নাপালোঁ। সো মই ইয়াত আহি গৰম গৰম চিঙৰা আৰু ছোলা খাম। ছোলা চিঙৰা ইয়াৰ পৰা লৈছোঁ 20 টকাত। তো আপোনালোকে চাইছে এইটো 20 টকাৰ প্লেট হয়। খাই মেলি ইয়াৰ পৰা আকৌ ওলাম আৰু আগফালে গৈ যি যি বস্তু দেখা পাওঁ গোটেইখিনি এক্সপ্ল'ৰ কৰিম আকৌ এবাৰ। বেছিকেলি বন্ধুসকল চান্দনী চক যিটো মাৰ্কেট আছে সেইটো মানে ইলেক্ট্ৰনিক আইটেমছখিনি ইয়াত বহুত সস্তা পায় বুলি কয়। চ' মই ইয়াত 3টামান দোকানত সোমালোঁ, ইলেক্ট্ৰনিক্স আইটেম কিছুমান সুধিলোঁ, লাইট চাইট, সেইখিনি মানে তিনিচুকীয়া, আমাৰ অসমৰ তিনিচুকীয়া বা বেলেগ ডিব্ৰুগড়টো বুলি কওঁ, তেনেকুৱা যদি মাৰ্কেটৰ পৰা লওঁ বহুত মানে ডিফাৰেঞ্চ প্ৰাইচটো। চ' আপোনালোকে যদি কেতিয়াবা দিল্লীলৈ ফুৰিবলৈ আহে আৰু মাৰ্কেটৰ পৰা যদি ইলেক্ট্ৰনিক আইটেম ল'বলগীয়া আছে, চান্দনী চক নিশ্চয় আহিব, ইয়াত প্ৰাইচটো আপোনালোকে খুবেই ভাল পাব। আৰু বন্ধুসকল আপোনালোকে যদি গম নাপায় মই কৈ দিওঁ, এইটো লালকিল্লা হয় দিল্লীৰ, আৰু লালকিল্লাৰ জাষ্ট অপজিট ছাইডেহে আপোনালোকে চান্দনী চক মাৰ্কেটটো দেখা পায়, আৰু এইটো তাৰ আগফালৰ দৃশ্য, কিমান ভিৰ থাকে ইয়াত। চ' ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব। থেংকছ ফৰ ৱাচিং।